হেৰাইছ আৰু এটা নতুন ভিডিঅ'তে আহি গ'লোঁ। তোমাৰ এইটো আগমুহূৰ্ততে মানে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ, মানে এইটো বেলেগ ভিডিঅ' নহয়, মানে আগৰ ভিডিঅ'টো আপোনালোকে চাইছে বোধহয়। তাৰে আগৰ ভিডিঅ'টোত কৈ থৈছোঁ, মানে যদি কপিৰাইট ক্লেইমৰ ভিডিঅ' লাগে ধৰক আপোনালোকক, মানে এটা কমেণ্ট কৰি ল'ব। তো কমেণ্ট আহিছে তাৰে, সেইকাৰণে আজি ভিডিঅ'টো বনাব লগা হ'ল। আপোনালোকে যদি এটি গম পাব, ধৰক যোনে ইউটিউবৰ ফালৰ পৰা হয় সেইবিলাকে গম পাব এইটো কপিৰাইটটো কেনে কি মানে। বলক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাইজ আমি আহি গ'লোঁ বঢ়িয়াকৈ। আহি যায় মানে ক্ৰমটো আপোনালোকে খুলি ল'ব ধুনীয়াকৈ। আপোনালোক কাষ্টিং পৰ্যন্ত দেখুৱাই দিম বঢ়িয়াকৈ। মানে অ'পেন আছিল, মোৰ অ'পেন হৈ গ'ল। আমাৰ আহি যাব এতিয়া সেইটো ক্ৰমটোৰ আমাৰ সেইখিনি ইউটিউবত সেইখিনি আহি যাব চাব। ইয়াতে চাৰ্চ কৰি দিব youtube.com বুলি মাৰি দিব। ৰ'বক মই মাৰিছোঁ youtube.com আহি গ'ল। তো ইয়াতে বহুতখিনি পাব, একাউণ্ট, ইউটিউব ষ্টুডিঅ' এইবিলাক পাব। তো মিউজিক চিউজিক পাব। ইয়াতে প্ৰথমটোত টিপি দিব, একাউণ্টত টিপি দিব, আহি গ'ল। এনেকুৱা চাৰ্ট এখন আহি যাব। আপোনালোকে ক্ৰমটো চাওক, ক্ৰমটোত টিপি দিব। এইটো ক্ৰম তলত আছে, এইটো ক্ৰমটোত টিপি দিব আপোনালোকে, আহি যাব। ৰ'বক অলপ, এইখিনিত আহি গ'ল। এইখিনি বহুত কিবা কিবি থাকিব, আপোনালোকে চাই ল'ব, ভালকৈ চাই ল'ব। দেখিছেনে এইবিলাক বহুত কিবা কিবি হৈ যাব। তাৰপিছত ওপৰত 3 ডটত টিপি দিব, টিপি দি পিছত ডেস্কটপ ছাইডত টিপি দিব। তাৰপিছত এইটো লগ'টোত তাতে টিপি দি মানে ইউআৰ চেনেলত যাব। ইউআৰ চেনেল চাওক আপোনালোকে, এটা আছে, টিপি দিয়ক। অলপ ৱেট। তো এইবিলাকত মানে অলপ চলপ সেই ভিডিঅ' চিডিঅ' আপোনালোকে যিমান যি বনাই চব আহি যাব। এইখিনি চাওক। তো মই এইখিনি বনাইছোঁ, এইখিনি আহি গৈছে। এইটো দেখিছেনে ওপৰত, এই ওপৰত এটা আছে, আপুনি দেখুৱাই ল'ম ৰ'বক। চব আহি যাব এইবিলাক। তো এই ওপৰত এটা দি আছে, এই কাষ্টমাইজ চেনেল বুলি আছে, ইয়াতে টিপি দিয়ক। আপোনাৰ ষ্টুডিঅ'টো বঢ়িয়াকৈ অ'পেন হৈ যাব। অলপ টাইম লাগিব বাৰু, আহি আছে, অলপ টাইম লাগে খোলোতে বাৰু। তো আহি গ'ল এনেকৈ। তো চাওক বহুত কিবা কিবি আহি থাকিব। এই ধুনীয়া, ইয়াতে বহুতখিনি কিবা কিবি আহি থাকিব। ইয়াতে চাওক, আপোনাৰ লগ'টোত তলতে কণ্টেইনত টিপি দিব ধুনীয়াকৈ। ৰ'বক, ইয়াতে কণ্টেইনত টিপি দিয়ক, টিপি দিছোঁ। আহি গ'ল। ইয়াতে মানে আপোনাৰ কপিৰাইট কিমান কি আছে চবখিনি দেখুৱাই দিব। আপোনালোকক কিমান কপিৰাইট লাগিছে চব অল ভিডিঅ' আহি যাব ধুনীয়াকৈ। তো প্ৰথম এই ফিল্টাৰ এটা আছে চাওকচোন, এই ফিল্টাৰ টিপি দিয়ক। ইয়াতে এই কিবা কিবি আছে বাৰু। তো কপিৰাইটটোত টিপি ধুনীয়াকৈ চব এইখিনি ওলাই যাব। এই কপিৰাইটটোত টিপি দিব লাগিব আমি। ৰ'বক, কপিৰাইটটোত টিপি দিলোঁ। মোৰ চাওক এই 4টাত লাগছি, মানে কপিৰাইট চাওক চবখিনি আহি গৈছে ধুনীয়াকৈ। ইয়াৰে এটাত মই কপিৰাইট গুচাই দিম, আপোনালোকক চাই থাকক আপোনালোকে ভিডিঅ'টো। যিকোনো এটাত টিপি দিয়ক। চাওক মই এইটোত কপিৰাইট লাগছে, মানে মই এইটো আনিছোঁ মানুহ। তো চাব ৰ'বক, এই চাওক কপিৰাইট চি ডিটেইলছত টিপি দিব ধুনীয়াকৈ। আহি গ'ল এনেকৈ। তো ইয়াতে বহুত কিবা কিবি থাকিব, মানে কপিৰাইট কোনখিনি চং হৈছিল মানে সেইখিনি আহি যাব। তো চাব পাৰিব, মই যে ইয়াত গ'ল চিনটো দিছোঁ তাতে চাব পাৰিব, মানে আপোনাৰ কোনখিনিত ক্লেইমটো লাগছি। 3 ডটত ক্লিক কৰি দিব আৰু ৰিপ্লেচ চঙত ক্লিক কৰি দিব। ইয়াতে 3টা আছে বাৰু, মাজতটো দিব, ৰিপ্লেচ চঙত ক্লিক কৰি দিয়ক। তাৰপিছত ৰ'বক অলপ সময়, অলপ টাইম লাগে বাৰু। তো আহি গ'ল। মানে এই কাষত দেখি যে আছে এইকেইটা, তো চাওক এইকেইটাত এই মানে কপিৰাইট নলগা, মানে এইকেইটা সেই চংকেইটা ইয়াৰে আপোনালোকে বাছি তাতে দি দিব পাৰিব যোনখিনিত মানে আপোনাৰ কপিৰাইটটো লাগছি। তো চাওক এটা মই শুনাই দিছোঁ বাৰু, চাওক। তো এড কৰি দিব বঢ়িয়াকৈ, যোনখিনিত লাগছে সেইখিনি এড কৰি দিব। এড বুলি আছে তাতে, এডটো আপোনাৰ দেখছে, কিন্তু এডটো মাৰি দিব। তো ধুনীয়াকৈ হৈ আছে। তো ওপৰত দেখছি নাই, এই ছেভ বুলি আছে, এই ছেভ মাৰি দিব, আৰু আপোনাৰ মোটামুটি 2 ঘণ্টা নালাগে বাৰু, মোটামুটি আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত আপোনালোকৰ কপিৰাইট গুচি যাব। চাওক ইয়াতে এইখিনি আছিল। আপোনালোকে গম পালে এইটো কেনে ভিডিঅ' আছিল। তো এনেকৈ কাষ্টিং পৰ্যন্ত আপোনালোকক দেখুৱাই দিছোঁ, বহুত সহজকৈ কৰিব পাৰিব। তো যিয়ে নহওক, যদি চাই ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। তো আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ। বাই বাই।